নিউ বঙাইগাঁও ৰেল কাৰখানাত LSB ডোবাৰ ৰিফাৰ্বিচিং শ্বপৰ আধাৰশিলা স্থাপন। নিউ বঙাইগাঁৱত আজি কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে কেন্দ্ৰীয় পুঁজিৰ 90 কোটি টকা আবণ্টনেৰে LSB পুনৰ নৱীকৰণ কামৰ আধাৰশিলা স্থাপন কৰে। এই নৱীকৰণৰ জৰিয়তে বাৰ্ষিক 100ৰো অধিক লিংক হকমেণ্ট বাছ কোচক পুনৰ সজ্জীৱিত কৰা হ'ব। কোচৰ দ্বাৰা যাত্ৰা অধিক সুৰক্ষিত আৰু আৰামদায়ক হ'ব। ইয়াৰ জৰিয়তে কৰ্মসংস্থাপনো সৃষ্টি কৰিব বুলি মন্তব্য কৰে ৰেলমন্ত্ৰীগৰাকীয়ে। শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ GM সঞ্জীৱ ৰায় আৰু DRM ৰাভিলাস কুমাৰ। এই অনুষ্ঠানতে কাশ্মীৰৰ পৰিস্থিতিৰ ওপৰতো কেন্দ্ৰীয় চৰকাৰে উচিত ভূমিকা ল'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আজি যেতিয়া আমি আধাৰশিলা মই কৰা নাছিলোঁ কাৰণে ই আৰম্ভ কৰা হোৱা নাছিলে। এই চেংচন প্ৰজেক্ট ফাণ্ডো আছে, কোনো প্ৰব্লেম নাই। যিহেতুকে মই সময় দিব পৰা নাছিলোঁ, আজি সময় উলিয়াই যেতিয়া মই আধাৰশিলা কৰিলোঁ আৰু কালিৰ পৰা পৰহিৰ পৰা হয়তো ইয়াৰ কাম আৰম্ভ হৈ যাব। নাই নাই, লাষ্ট ইয়াৰ চেংচন হৈছে। নহয়, লাষ্ট ইয়াৰ চেংচন হৈছেহে। লাষ্ট ইয়াৰ চেংচন হৈছে, তাৰপিছত তাৰ DPR CPR বনি আহোঁতে পইচা আহোঁতে সময় লয় না। এনেই হেৰি স্কেলিটনটোৱে আমি চেংচন কৰিছোঁ, তাৰপিছত DPR বনাব লাগিব। হেৰি কৰি পেলাই অহাৰ পাছত ছাৰ্ভে টাৰ্ভে কৰি DPR বনাই পঠোৱাৰ পাছত চেংচন ফাইনেল চেংচন হ'লে তাৰপিছত আমি কাম এক্সিকিউট কৰোঁ। ইলেকশ্যন পাৰপাছ, ইলেকশ্যনৰ আগত সম্পূৰ্ণ নহয়। এইটো অলপ ডাঙৰ প্ৰজেক্ট না, 106 কোটি টকা খৰচ কৰিব লাগিব। ইলেকশ্যনৰ আগত ক'ত সম্পূৰ্ণ হ'ব? প্ৰজেক্ট চলি থাকিব। প্ৰজেক্টটোতো কোনো প্ৰজেক্ট গভৰ্ণমেণ্ট প্ৰজেক্ট ৰৈ নাযায় না। যেতিয়া গভৰ্ণমেণ্টত এবাৰ চেংচন হ'ল, যোনেই চৰকাৰ নহওক সেই প্ৰজেক্ট হৈ যাব, হৈ থাকিব। চিৰাঙৰ পৰা তাপস চৰকাৰ ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।